বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা মোৰ অনুৰোধ যে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থব সক আপুনি সাবস্ক্ৰাইব কৰি থলে আপোনাৰ 1 টকাও খৰচ নহয় কিন্তু আপোনাৰ এটা সাবস্ক্ৰাইবৰ পৰা মই বহুত মোটিভেশন পাম আৰু এনেকুৱা ভিডিও বনাবলৈ আৰু আগ্ৰহ জগাম তো বলক ভিডিওটো আৰম্ভ কৰো ডুবাই এখন এনেকুৱা একমাত্ৰ দেশ য'ত পোহনীয়া জন্তু হিচাপে কুকুৰ বা মেকুৰী পোহা নাযায় তাত অকল বাঘ বা সিংহ নিচিনা জন্তুক পোহনীয়া জন্তু হিচাপে পোহা যায় আৰু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ দামী গাড়ীবোৰ বেছিভাগ ডুবাইতে দেখিবলৈ পোৱা যাব য'ত প্ৰত্যেকটো মানুহে অডি BMW আৰু ল্যাম্বৰগিনি নিচিনা দামী গাড়ীবোৰত ঘূৰি থকা দেখিবলৈ পোৱা যায় এই দেশখন কিমান ধনী আছে আপুনি এই কথাটোতে জানিব পাৰে যে তাৰ পুলিচেও BMW বুগাটি নিচিনা কোটি কোটি টকীয়া গাড়ী ব্যৱহাৰ কৰে আৰু যদি আপুনি ভাবিছে ডুবাইৰ বেছিভাগ ইনকাম তাত ওলোৱা তেলৰ পৰা হয় তেনেহলে আপুনি সম্পূৰ্ণভাৱে ভুল বুজিছে ডুবাইৰ বেছিভাগ ইনকাম টুৰিজম ৰিয়েল এষ্টেট আৰু তাত হোৱা বিজনেছৰ পৰা হোৱা যায় আৰু ডুবাই এখন একমাত্ৰ এনেকুৱা দেশ য'ত নেকি ইনকাম টেক্স দিব লগা নপৰে আপুনি যদি এই ভিডিওটো চাই ভাল পালে তেনেহলে এই ভিডিওটো লাইক এটা কৰি দিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থব আপুনি সাবস্ক্ৰাইব কৰিলে আপোনাৰ একো নাযায় কিন্তু আপোনাৰ এটা সাবস্ক্ৰাইবৰ পৰা মই বহুত মোটিভেশন ফিল কৰিম